ইহঁতবোৰক লগ পোৱা বুলি ক'লে ফুল মাস্তি আৰু মুঠতে মাস্তি কৰিব লাগে, উল্টা পুল্টা কাম কৰিব লাগে। এয়া ৰেষ্টুৰেণ্টত চব গুটি বান্ধি লৈ আহিছোঁ। আৰু এয়া মিউজিয়ামৰ ওপৰৰ পৰা শিৱদৌলৰ ভিউটো, ৱাও কি ধুনীয়া। এয়া আইচক্ৰীম খালোঁহি আহি। আৰু আজি ফাইনেলি কাৰোবাক লগ কৰিলোঁ। কাক লগ কৰিলোঁ ভিডিঅ'টো চাই থাকক, গম পাই থাকিব। আৰু এয়া দেখিছেনে তাঁতৰ শাল অকণমানি, এইবোৰ মিনি মিনি ক'ত ক'ত কি দেখিলোঁ চাই থাকক। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি অকণমান ওলাই যাব লৈছোঁ আৰু সিহঁতকেইজনীক বহুত দিন লগ পোৱা নাই। আচলতে লগ পাম বুলিয়ে ওলাই যাব লৈছোঁ। ডিমৌত গৈ তাৰ পাছৰডোখৰ প্লেনিং একো নাই, প্লেনিং এতিয়ালৈকে কৰা নাই। মানে লগ পালে কি কৰোঁ নাজানো। ক'ৰবাত যাম বুলি ভাবি আছিলোঁ, ক'ৰবাত যোৱা হয় নে নহয় নাজানো। এতিয়া ওলাই যাওঁ, তাৰপাছতে সিহঁতকেইজনীক লগ পাম ডিমৌত গৈ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, শেষলৈকে চাই থাকিব। আহি গ'ল হিমাদ্ৰী আৰু সুনিতা। সুনিতা এইফালে চাই দিয়া। ডিমৌ আহি পাই গোটেইকেইজনীয়ে ক'ত যাওঁ ক'ত নাযাওঁকৈ থিৰাং কৰিলোঁ যে আমি শিৱসাগৰলৈকে যাওঁ। ব'লক তেতিয়াহ'লে গৈ থাকোঁ। ত' এতিয়া প্ৰথমতে আমি কেইজনী যাম শিৱসাগৰৰ শিৱদৌললৈ। তাৰপাছত বেলেগ প্লেনিং কিবা এটা কৰিম। প্ৰথমতে তাত সোমাই লওঁগৈ। কেনেকুৱা লাগিছে ছোৱালীকেইজনী? অঁ, তেতিয়াহ'লে গৈ লওঁ ভিডিঅ'টো। ফাইনেলি আমি আহি পাই গ'লোহি শিৱদৌল। এইফালে আমাৰ ছোৱালীকেইজনী, সেইফালে চাই দিয়া। ত' পালোহি আৰু এতিয়া ইহঁতকেইজনী ভিতৰলৈ সোমাই যাব। মই অকণমান সোমাম, তাৰপিছত মই নাযাওঁ। সিহঁতকেইজনী মন্দিৰৰ ভিতৰলৈ সোমাই গ'ল। মই এতিয়া মন্দিৰৰ ভিতৰলৈ নাযাওঁ আৰু ভাবিলোঁ আপোনালোককে মন্দিৰৰ চৌপাশটো দেখাই দিওঁ। চ' শিৱদৌলত সোমোৱা হৈ গ'ল, কিন্তু আজি মানে একেবাৰে ভিতৰলৈ সোমাবলৈ দিয়া নাই। ভিতৰত লক কৰি থোৱা আছে চাগে, হয়নে? লক কৰি থোৱা আছে। তো আজি চাগে আমাৰ অহা টাইমটো দেৰি হৈ গ'ল। আমি পিছবেলা হৈ গ'ল, এতিয়া 2টামান বাজিলে আহোঁতে। 2:15 গ'ল। তো সেইটো কাৰণে ইয়াত লক কৰি দিলে। আৰু এতিয়া আমি গৈ আছোঁ তাৰ নেক্সট মন্দিৰটো ওচৰতে থকা। ব'লক তেতিয়াহ'লে। চ' নেক্সট গৈ আছোঁ এতিয়া দুৰ্গা দেৱী দৌললৈ। শিৱদৌলত বাৰু সোমোৱা হৈ গ'ল, এতিয়া আমি গৈ আছোঁ দুৰ্গা দেৱী দৌললৈ বুলি। শিৱদৌল, দুৰ্গা দেৱী দৌল আৰু বিষ্ণুদৌল। বিষ্ণুদৌলক কিন্তু আজি ভিডিঅ'ত উঠোৱাই নহ'ল। এই দৌল তিনিটা আৰু লগতে শিৱসাগৰ পুখুৰীটো শিৱসিংহৰ দিনত ৰাণী অম্বিকাক যেতিয়া শাসনভাৰ গতাই থোৱা হৈছিলে, তেতিয়া ৰাণী অম্বিকাই নিৰ্মাণ কৰোৱাইছিলে। ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ তেতিয়াহ'লে গৈ থাকোঁ আৰু আপোনালোকে মোৰ লগতে মন্দিৰটো দৰ্শন কৰি লওক। তো এতিয়া আমি ক'ত যাম? পুখুৰী পাৰ নে পাৰ্কলৈ যাম? পাৰ্কলৈ যাম। তো নেক্সট আমি গৈ আছোঁ পাৰ্কলৈ। পাৰ্ক যাম নে মিউজিয়াম? কোনোবা এটা যাম আৰু খেলি মেলি মাজতে কোনোবা এটালৈ গৈ আছোঁ। তো আপোনালোককো দেখাই আছোঁ। আছে এতিয়া ফটো শ্বুট। এইফালে কেমেৰামেন এইফালে হাই কৰি দিয়া। আৰু এইফালে হিমাদ্ৰী পূৰা ফটো মাৰি আছে, শিকাই আছে আমুকত থাকা তামুকত থাকা, পজ দিবলৈ শিকাই আছে পূৰা। এতিয়া মন্দিৰত ফুৰিলোঁ, সোমালোঁ, ঘূৰিলোঁ এক পাক। এতিয়া আকৌ যাওঁ আমি পুখুৰীটোৰ পাৰলৈ। পুখুৰীটোৰ পাৰত এনেই অকণমান ৰখিম আৰু কিবা এটা খাম। চানা টানা খাবা নাই? চানা খাম। তাৰপাছতে আকৌ ক'ৰবাত যাম।
মিউজিয়াম যাম নে ক'ত যাম নাজানো গোটেইকেইজনী আহিছোঁ যেতিয়া লগতে এক পাক এনেই আৰু মানে এক চক্কৰ চবতে লগাই যাওঁ আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ কিমান সুনীতাহঁতৰ কাৰ বিয়াত লগ পাইছিলোঁ বাৰ বিয়াতে লগ পোৱা আৰু তেতিয়া মানে কি তেতিয়া বিয়াতহে লগ পোৱা ন ইমান মানে ভালকৈ কথা চথা পতা হোৱা নাই তো আজি সেনেকৈ আৰু কোৱা তোমালোকে কৈ দিয়া কিবা একো কথা বতৰা নাই কেমেৰা অন হ'লে মানে চব মানে কথা চথা কম হৈ যায় ইভাগে আমি বহুত কথা পাতি থাকোঁ হাঁহি মানে আমাৰ বহুত ওলায় কথা হাঁহি এনি টাইম মানুহে ঘূৰি চোৱাকৈ হাঁহি থকা মোৰ এটা দাঁত মানুহে নাই বুলি ভাবে চাগে এইটো চাইডৰ দাঁতটো দাঁতটো আছে ওপৰলৈ আছে তো এতিয়া শিৱদৌলৰ পৰা ওলাই দিওঁ লৈ তাই সানগ্লাস চাই আছে সানগ্লাস চাই আছে তাই খালি ল'বৰ নিচিনাটো লগা নাই ধুনীয়া লাগিছে সঁচাই ধুনীয়া লাগিছে ধুনীয়া লাগিছে ধেমালিতে গ্লাছকেইখন চাইছিলোঁ কিন্তু বহু সময় চাই মেলি থকাৰ পাছত দাম দৰ কমাই মেলি শেষত গৈ 100 টকীয়া গ্লাছ এখন ল'লোগৈ দিয়ক বাৰু আৰু দেখিব পাৰোঁ শেষত ফটো বহুতখিনি আৰু এজনীয়ে গ্লাছ ল'লেতো গোটেইকেইজনীয়ে ফটো মৰা হয়েই তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেখিবই বাৰু ফটো 100 টকাত গ্লাছ এখন ইমান ওচৰৰ পৰা কি হৈ যাব 100 টকাত তাই গ্লাছ পাই গ'লে এতিয়া আমি একেলগে চবে ফটো মাৰিম ইমানকে ক'লো কিনি দিবলৈ সিমানে কিনি নিদিলে চোৱা আকৌ কি মানে মই ইহঁতক ইমানকে কৈ আহিছিলোঁ সিমানটো কিনি দিবা কিনি নিদিলে এখন গৈ মই ফচি গ'লো চিন্তাধাৰাত গুচি গ'ল আৰু মই চুলিটো মেলি দিছোঁ ইমানেই গৰম ইমানেই উঠিছে নহয় তো আমি এতিয়া গৈ আছোঁ পাৰ্কলৈ যাওঁ ব'লক আপোনালোকে চবেই আহি পাইছেই চাগে কিন্তু মানে কি আমি আহিলোঁ যেতিয়া ভিডিঅ' এটা বনাই দিছোঁ আৰু আমি ক'ত ফুৰিছোঁ আপোনালোককো দেখাইছোঁ চবেই আহিছে আৰু শিৱসাগৰনো কোনে নোহোৱাকৈ আছে বাৰু আমিও আহি থাকোঁ হ'লেও মানে আমি মানে কি ওচৰতে হয় কাৰণে ইয়ালৈকে লগ কৰিবলৈ হ'লে মানে ইয়ালৈ আহি পেলাই ভাল আৰু মই লগ পাই আছোঁ দেখাই আছোঁ আপোনালোককো দেখাইছা তুমি দেখাই আছা চলো বাই বাই ইমান দীঘল ভিডিঅ' শিৱসাগৰ পুখুৰীৰ পাৰে আমি কিজনী গৈ আছোঁ ক'ত পাৰ্ক আহি পালোহি কিন্তু আহি পাই আকৌ এতিয়া হিমাদ্ৰীয়ে কৈছে যে পাৰ্কত এতিয়া নোসোমাওঁ প্ৰথমতে আমি যাওঁ এতিয়া মিউজিয়াম তাৰ পাছত আহি পাৰ্কত সোমামহি চাগে সোমাব পাৰোঁ নোসোমাব পাৰোঁ টাইমটোৰ লগত কথা আহি পালোহি তাই মিউজিয়াম ব'লক ভিতৰলৈ গৈ থাকোঁ আৰু দেখাম আমি কি দেখোঁ আপোনালোকক কেমেৰা এলাও নকৰে নি ব'লা সুধি চাই লওঁ যদি নকৰে তেতিয়া নকৰোঁ আৰু যদি কৰে আপোনালোককো দেখাম যিসকল আৰু এইখন চাওকচোন প্ৰকাণ্ড বিচনী আমি ওপৰলৈ গৈ আছোঁ মিউজিয়ামৰ ভিতৰত যিহেতু মোবাইল মানে কি ফটো মৰা ভিডিঅ' কৰা এলাও নকৰে বুলি ক'লে সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ আৰু এয়া চাওকচোন মিউজিয়ামৰ ওপৰৰ পৰা শিৱদৌলৰ ভিউটো ৱাও কিমান ধুনীয়া লাগিছে মুঠতে কি ক'ম আৰু চ' আমি ল'লোঁ এতিয়া কেঁচা চেনা খাবলৈ ফুচকা খাম ফুচকা খাবানে নোখোৱা ফুচকা খাম কেঁচা চেনা খাম বনাই দিছে দাদাই আৰু সিমানটো কি লাগিব কৈ দিম হয় আলু বাদাম দিছে মই চানা লৈ ল'লোঁ আৰু কিবা কিবি খাম ইয়াতে সেইফালে পৰা কৈছা কেমেৰামেন উঠি ল'ব খাই চাওঁ মই নাখাওঁ পিঁয়াজ নোখোৱাকৈ খোৱা
সুনিতাই শাওণ মাহ বুলি পিঁয়াজ নোখোৱাকৈ আচলতে চানা খাইছে। মই আকৌ নাজানো, মই জোৰ কৰি আছোঁ খোৱা বুলি। তাই নাখায়। এয়া তাই পিঁয়াজ নিদিয়াকৈ খাইছে আলু বাদাম। কেনেকুৱা হিমাদ্ৰী কেনেকুৱা লাগিছে খাবলৈ? হা ভাল। চানা খাই এতিয়া আইচক্ৰীমৰ সময় হৈ গ'ল। আইচক্ৰীম কেনে? আপোনালোকে কওকচোন বাৰু, এনেকৈ আইচক্ৰীমটো হাতত ধৰি ৰখি থাকিব পাৰিনে? মোৰ হ'লে জিভা পানী ওলাই দেই, ৰখি থাকিব নোৱাৰি আৰু। কিন্তু ফটোকপি মাৰে বোলে। ফাইনেলি ফটো ছেট এটা কৰি যেনে তেনে খালোঁ দেই। চ' আহি গ'লোঁ আমি বেলেগ এটা জেগাত। আমি তিনিজনী অকল আৰু বাকী কোনো নাই। আমি কিজনী পৰা মজা এতিয়া মস্তি। এইটো হৈছে আৰ্ট গেলেৰী। ৰ'ব মই আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ। ইয়াতে খুব ধুনীয়া ধুনীয়া কালেকশ্যনছ ৰাখিছে আচলতে। ৰ'ব বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ মই। ইয়াত প্ৰতিটো বস্তুৰ লগতে দি থোৱা আছে তাৰ প্ৰাইচটো। মই বৰ ভালকৈ দেখাই থকা নাই প্ৰতিটো বস্তুৰ প্ৰাইচ, কিন্তু অলপ চলপ দেখাই দিলোঁ আৰু বস্তুবোৰ আপোনালোকক। আমি আহি গ'লোঁ ৰেষ্টুৰেণ্ট এখনত আৰু মেইন বস্তু কিতাপ লোৱা হৈ গ'ল। হিমাদ্ৰীয়ে ল'লে, মই ল'লোঁ, সুনিতাই নাই লোৱা বাৰু। আৰু ইয়াত লোৱা মেলা হৈ গ'ল আৰু ইয়াতে এতিয়া খাবলৈ বহি আছোঁ। কিবা এটা খাওঁ। অৰ্ডাৰ দিলোঁ জিৰা ৰাইচ আৰু জিৰা পোলাও আৰু হৈছে পনীৰ বাটাৰ মছলা। তো খাই মেলি লওঁ ইয়াতে। অলপ টাইম লাগিব বুলি কৈছে। ভোকাটোৰ অৱস্থাতে সুনিতা এনেই ক্ষীণমিন মানে এতিয়া এবেলা নেখায় আৰু ক্ষীণমিন লাগিছে। আৰু এইফালে হেল্ডি ৱেল্ডি হিমাদ্ৰী খাব লাগে জলদি খাব লাগে আৰু সোনকালে। ভোক লাগিছে চবৰে, মানে গোটেইকেইজনীয়ে ভোক লাগিছে। ৰাতিপুৱা খাই অহা, তো পিছবেলাই অকল এইবোৰ কি আইচক্ৰীম খালোঁ, চানা খালোঁ, আলু বাদাম খালোঁ। তো এতিয়া ভোক লাগিছে আৰু খাব লাগে সোনকালে। টাইম হৈ গ'ল এতিয়াই কিমান 4:15 হৈ গ'ল। মোৰটোত, তোমাৰটোত কিমান হৈছে? আৰু আহি গ'ল খানা আৰু অৰ্ডাৰ দি থোৱা আছে, আহি আছে। চ' খাই মেলি কমপ্লিট হৈ গৈছে। হিমাদ্ৰীয়ে খাই আছে, আমাৰ খাই হৈ গ'ল। প্লেট খালী আৰু অকণমান বাকী আছেগৈ। হিমাদ্ৰীয়ে খাই আছে। সুনিতা প্লেট এখন, সুনিতাই খাব নোৱাৰেগৈ। পনীৰ 1 পিচ থাকিলে, 1 পিচৰ আধা। তাৰপাছতে ৰুটি আধা পাল। কি খাই আছা এতিয়া? অঁ, তো খাই মেলি হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ, সোনকালে ঘৰলৈ যাব লাগে। হিমাদ্ৰী খাই লওক আৰু মই বিল পে' কৰি আহোঁগৈ। ইহঁতে দিব চাগে বিলটো। চ' খাই বৈ হৈ গ'ল, এতিয়া যাব লাগে। চব গোটেই কিমান লৈ লোৱা, মানে এনেকৈ বান্ধি লোৱা না, চুৰ কৰিছোঁ বুলি ক'ব মানুহে। এই চেনীগুটি 2টামানো লৈ লোৱা লগতে। আমি বান্ধি মেলি লৈ গৈছোঁ। অঁ, এই বোলা বাছত
তো আমি এতিয়া গৈ থাকোঁ। চ' আমি ফুৰি মেলি আহি পাই গ'লোহি আৰু এতিয়া গোটেইকেইজনীয়ে বাই দিবলৈ হৈ গ'ল। সেইফালে বাই বাই দি দিয়া নাই। চ' বাই বাই, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। আকৌ আপোনালোকক লগ পাই থাকিম, তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। বাই বাই। আজি ভিডিঅ'টো ইমানেই আছিল। আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম। তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বাই বাই।